শিমলা কামিনী साउन्डनि फोथाराव मन्त्रि इउजि ब्रह्म बिटिआरनि मन्त्रि एमसिएलएफोरा आथिखालाव आबादारिफोरजों गामिनि रायजोफोरजों आबादथिलियाव आबाद मावनायाव मुखुबथि जानायखौ नुनो मोननाय जादों। दिनैबो सिगां समफोरनि बायदि मन्त्रि उरखाव ब्रह्म बिथाङा 22 नं खख्लाबारि बियाबनि एमसिएलए मन्टु बर'जों लोगोसे गावनि बियाब एबा 22 नं खख्लाबारि बियाबनि सिङाव थानाय सिमला गामिनि रायजोफोरजों लोगोसे माइ आबाद फोथाराव माइ गायनायखौ नुनो मोननाय जादों। सिमला फोथारनि सोरगिदिं रायजोनि सुबुंफोरा मन्त्रि उरखाव ब्रह्मनि आबाद फोथाराव गावसोरजों लोगोसे माइ गायनायाव मुखुब एबा हेफाजाब होनायनि थाखाय मोजां मोनदों आरो गोजोननाय फोरमायदों। आंहा उन्दै समनिफ्रायनो गावनि न'आव आबाद मावनायनि हुदा दंखायोमोन आरो दिनैबो बिब्दिनो मावनानै जायो। रायजोनि दैदेनगिरि महरै हाबा मावबाय दं, जेराव बिब्दिनो दिनैबो सिमला गामिनि रायजोफोरजों जथायै माइ गायदों आरो बियो दिनैनिल' बाथ्रा नङा। सिगां समनिफ्रायनो रायजोजों सोमोन्दो लाखिनानै दिनै सिमला गामिनि रायजोफोरजों जथायै माइ गायनाय जाबावबाय होनना खौरांगिरिनि गेजेरजों फोरमायो मन्त्रि उरखाव ब्रह्म बिथाङा। ইয়াতে চিমলা যিটো গাঁও, ইয়াতে 14 বিঘা মাটি ৰাজহুৱা মাটি। বছৰে বছৰে ৰাজহুৱাভাৱে ধান খেতি কৰে, ধান গাৰে। মই যোৱা বছৰৰ পৰা ইয়াত তেওঁলোকৰ লগত যোগদান কৰিছোঁ আৰু খুব ভাল লাগে। আৰু যোৱা বছৰ যিটো ধান গাড়িলে তাৰ খেতি ফচল বোলে বিৰাট ভাল হৈছে। এতিয়া তেওঁলোকে কৈছে मोजां जादों ना? मोजां जादों। थांनाय बोसोराव जोंहा सारा आखाइ होजेनदोंना जोंनि गामिनि एमसिएलएआ आखाइ খেতি পথাৰত নামি কেনেকুৱা অনুভৱ আছে আপোনাৰ? মোৰ জীৱন মই আগতে কলেজ লাইফলৈকে প্ৰায় গ্ৰেজুৱেশ্যনলৈকে খেতি পথাৰত আছিলোঁ, হাল বাইছিল আৰু ধান খেতি, ধান গাৰা আৰু মানে চব কাম কৰিছিলোঁ, কিন্তু পঢ়া শুনাও লগে লগে কৰিছিলোঁ। আজি বহুত বছৰৰ পিছত হয়তোবা যোৱা বছৰ মই নামিছোঁ, তাৰ আগতো ক'ৰবাত নামিছোঁ। ভাল লাগে এটা সেই পুৰণি দিনটো যে গাঁৱত যিটো এটা কালচাৰ আছে, চব মিলি পেলাই এজনে আনজনক সহায় কৰে। তো গাঁৱত এটা প্ৰথাও আছিলে, পৰিয়ালৰ যদি আজি নাংগল জাংক্ৰা হয়, শেষ দিন হয়, চব গাঁৱৰ মানুহে যাই পেলাই তাৰ লগত সহায় কৰে। আজিও এনেকুৱা ধৰণৰ, আজি খুব ভাল লাগিছে। গাঁওবাসীয়ে মোক মৰম দিছে। আজি গভৰ্ণৰ আহি আছে মুছলপুৰত, তাৰ কাৰণে মই অলপ সোনকালে বিদায় ল'ব লাগিব, আৰু নহ'লে মই শেষলৈকে থাকিলোঁ হয়। যোৱা বছৰো থাকিছোঁ, খাই বৈ গৈছোঁ ৰাইজৰ লগত, কিন্তু এইবছৰ অলপমান আধাতে এৰি যাব লাগিব। ইয়ে নহওক, তেনেকুৱা কোনো পদক্ষেপ নাই, কিন্তু এটা জেনেৰেল নিৰ্দেশ আছে, যিমান সম্ভৱ গাঁৱে গাঁৱে যাওঁ, খেতিৰ সময়ত বা খেতি সময় নহ'লেও যাওঁ। মইতো গৈ আছোঁ, মই কেইটামান এৰিয়াত ৰাতিও পঠালোঁ। তো আজি যিটো এটা পৰিৱেশ পাইছোঁ, খুব ভাল পাইছোঁ। জয় শিমলা কামিনী, জয় শিমলা কামিনী।